रन्जन दैमारिखौ फिन जोबथेसालियाव थानांनायनि फिन साजा फोसावफिननायखौ लानानै दिनै बारग' एनडिएफबिनि सोद्रोमाफोरा सहायनानै थानो हायाखै। बेजों लोगोसे गासै बर' माहारिनि मेगनाव मोदै आरो गोथौ दुखु गोसोम जोमै गोजोन गैयै थासारिजों साग्लोबसारनायखौ नुनो मोन्दों बर'फोरनि गेजेराव। आसामनि दाब दाब जायगायाव खुद्रिखांदों बारग' एनडिएफबिनि दैदेनगिरि दावहारुफोरा बर'नि थामथि गोरोबथा गोजोन गोरोबथानि सासे सागानगिरि जानानैब्लाबो माबोरै बेबायदि जोबथेसालियाव थानांनायनि साजा मोनफिनबावखो। बे समाव गिदिर सोंथि सिखांदों बारग' एनडिएफबिफोरजों लोगोसे गासै बर' माहारिनि गोसोआव। थारैनो बिखा खामथाव गोजोन गोरोबथानि गेजेरजों रन्जन दैमारिया थाबैनो उदां जागोनखौ मिजिंथिदोंमोन गासै बर' रायजो राजाफ्रा। नाथाय दिनै बे मिजिंआ फेलें। दिनै आसाम नाङैनो एक्स एनडिएफबि गौथुमा साजा फोसावफिननायनि दुखुजों गोख्रों खुद्रिखांनानै 24 घन्टा बन्द सोलिबाय थानाय समाव बारग' एनडिएफबिनि सोद्रोमा जगेन बसुमतारिया गोथौ दुखु मोननायखौ लानानै खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों मिथिना लानि। जितु बन्द एटु बन्दটো आमार बर' जातिर लगते आमार एक्स एनडिएफबि हकলৰ কাৰণে খুব দুখৰ কথা। লম্বা বহুত দিন সংগ্রাম কৰি আজি শান্তি চুক্তিত সিগনেটৰী হিচাপে আমাৰ ৰঞ্জন दैमारि ডাঙৰীয়াই আহিছিলে যোৱা 2020 চনৰ 27 জানুৱাৰীত। তাৰ পিছত যেটো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত তেখেতক আকৌ মানে জেললৈ লৈ গৈছে আৰু যোৱাকালি ৰঞ্জন दैमारि ছাৰৰ এটা হিয়াৰিং আছিলে। এই হিয়াৰিঙক আকৌ পুনৰ যাৱন লাইফ সেন্টেন্স এটা পানিশমেন্ট বিহা কৰা হৈছে। ইয়াৰ কাৰণে আমি এক্স এনডিএফবি সকলে আৰু আমাৰ বড়ো দল সংগঠনে তেখেত মুক্তি দিয়াৰ কাৰণে আজিৰ এই বন্ধটো ঘোষণা কৰা হৈছে আৰু বন্ধ আমি অবজাৰ্ভ কৰি আছো এতিয়ালৈ। যদি মুকলি আকাশলৈ ৰঞ্জন दैमारि ডাঙৰীয়াক যদি মুক্তি কৰি নেদে, মুকলি আকাশত যদি আনিব নোৱাৰে, তেতিয়াহ'লে আমি বিটিসি একৰ্ডটো মানে ডিনাউন্স কৰাৰ কাৰণে আমি ঘোষণা কৰিব লগা বাধ্য হ'ব। আমি এইটো মানি লোৱা নহ'ব, কাৰণ যিটো চুক্তি কৰিছিলে এই চুক্তিৰ যিকোনো দফা, এই দফাক যদি ইমপ্লিমেণ্ট যদি কৰিব লাগে তেতিয়াহ'লে ৰঞ্জন दैमारि ডাঙৰীয়াকো এৰিব লাগে। গতিকে আগন্তুক দিনত যদি ৰঞ্জন दैमारि ডাঙৰীয়াক যদি মুকলি আকাশত যদি নানে, তেতিয়াহ'লে আমি বিটিসিটো ডিনাউন্স কৰক। এইটো আমি বিটিসিৰ চিফ ডাঙৰীয়া আৰু আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াকো আমি ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ। ডেফিনেটলি তেখেতসকলৰ বহুত মানে হেৰি আছে। ৰঞ্জন दैमारि ডাঙৰীয়াক আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় কৰে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ভয় কৰে। মানে সি মুক্তি হোৱাৰ লগে লগে হয়তো কাবাৰ বা নহয় কাবাৰ বা মানে কি বুলি কয় চিয়াৰটো হয়তো এৰিব লগা হ'ব। এইটো ভয় কৰি পেলাই মানে ৰঞ্জন दैमारि ওলোৱাৰ কাৰণে কোনো ইনিচিয়েটিভ লোৱা নাই, এইটো আমি ভালকৈ বুজি পাওঁ। একচুৱেলি এইটো এপছৰহে চুক্তি, আমাক শান্তি চুক্তি হিচাপে আনিছে। এইটো এনডিএফবিৰ কাৰণে এই বিটিআৰ চুক্তিটো সফল বুলি আমি কোনোদিন ভাবি নলয়, কাৰণ আমি সভাৰেণ্টি বিচাৰিছিলোঁ। সভাৰেণ্টি নহ'ল আমি বুজি পালোঁ, কিন্তু এটা ষ্টেট উইদিন ষ্টেট লেভেলত হ'লেও এইটো চুক্তিটো হ'ব লাগিছিলে। আৰু যিটো চুক্তিটো হৈছে যোৱা বিটিসি বিএলচিৰ যিটো একৰ্ড, এই একৰ্ডৰ যেনেকুৱা দফা আছিলে এইবিলাক মানে ডিনাই কৰি পেলাই 6 শিডিউলটো নোহোৱা কৰি পেলাই কিছুমান পাৱাৰবিলাক ডিচিক দি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো আমাৰ বড়োসকলৰ ইণ্টেলেকচুৱেলসকলক বাদ দি পেলাই নিজে এটা হিৰো হ'ব যায় এই চুক্তিটো কৰিছে। গতিকে আমি এই চুক্তিটো আমি এনডিএফবিৰ কাৰণে সফল চুক্তি বুলি আমি ল'ব পৰা নাই। এইটোতো স্বাভাৱিক, এইটো ঘৰিয়ালৰ চকু পানী। কোনো দিন প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ৰঞ্জন दैमारिক মুক্তি কৰাৰ কাৰণে মুক্তি দিয়াৰ কাৰণে সেই কোনো ইনিচিয়েটিভ লোৱা নাই। ইয়াৰ কাৰণে আমি বাৰে বাৰে কৈ আছে ৰঞ্জন दैमारि ডাঙৰীয়াক যদি এৰিব ইচ্ছা আছিলে, সিহঁতৰ তেখেতসকলৰ 5জনমান ছিগনেটৰী আছে বিটিআৰৰ। এই ছিগনেটৰীসকলক একেলগে কৰি পেলাই না বিটিসি কাউন্সিলত এছেম্বলিত বিল পাছ কৰি পেলাই আমাৰ মাননীয় চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাখিল কৰিব পাৰিল হয়। আৰু এফালে আমাৰ দীপেন বড়ো আছে, দীপেন বড়োও কৈ আছে ৰঞ্জন दैमारिৰ কাৰণে আমি কাম কৰি আছোঁ, তাক ওলোৱাৰ কাৰণে আমি কাম কৰি আছোঁ বুলি কৈ আছে। কিন্তু
ৰিয়েলি যদি দীপেন বড়ো ডাঙৰীয়াই যদি ৰঞ্জন দৈমাৰীৰ কাৰণে ভাল কাম কৰিব বিচাৰিছে মুক্তিৰ কাৰণে যদি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে সেই বড়ো জাতিৰ ইণ্টেলেক্সুৱেলসকলক লৈ আমাৰ BTR একৰ্ডৰ যেইজন ছিগনেটৰী আছে তেখেতসকলক একে গোট কৰি পেলাই মহামান্য আমাৰ কি বুলি কয় প্ৰেছিডেণ্টৰ ওচৰত যাই পেলাই এইটো মুক্তি দিয়াৰ কাৰণে আবেদন কৰিব পাৰিল হয় এইটো কিয় কৰা নাই ইয়াৰ কাৰণে আমি কাৰো কথা এতিয়া বিশ্বাসত ল'ব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে এইটো মই কৰিছি না নাই ভগৱানে জানে প্ৰমোদ বড়ো মাত্ৰ ফিউচাৰ টেন্সৰ কথাই ক'ব পাৰে প্ৰেজেণ্ট ক'ব নোৱাৰে সেই প্ৰেজেণ্ট কাম কৰিব নোৱাৰে ইয়াৰ কাৰণে আমি বিশ্বাস নকৰে এই কৰিম এইটো ব্যৱস্থা কৰিছে এনেকা কৰিম এনেকা কৈ থাকিলে নহ'ব প্ৰমোদ বড়োৰ এতিয়া এইটোকে আমি ক'ব বিচাৰোঁ এইটো ঘৰিয়ালৰ চকুপানী बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ उदालगुरि जिल्ला रौता सारियालियाव दं खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन गोबांथार मिथिनो थाखाय 9101541183 9365531 885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन